অসমৰ সকলো প্ৰান্তৰ লগতে নাজিৰাতো আজি গৰু বিহু উদযাপন। আজি পৰম্পৰাগত গৰু বিহু। এই গৰু বিহুৰ দিনটোত নাজিৰাৰ হোলাং কাটনি গাঁওবাসীয়ে ৰাজহুৱা পথাৰত পালন কৰে গৰু বিহু। নাজিৰাৰ হোলাং কাটনি গাঁৱত ৰাজহুৱা পথাৰত আজি গৰু বিহুৰ দিনটোত হুঁচৰি গাই গাঁৱৰ যুৱকসকলে আনন্দ মনেৰে মাহ হালধি সানি অতীতৰ পৰম্পৰাগত নিয়ম মানি নিজৰ গৰুকেইটা আনি পথাৰৰ ৰাজহুৱা পুখুৰীত গা ধুৱায়। এনেকৈ অসমীয়া ৰাইজে আজি চ'ত মাহৰ সংক্ৰান্তিৰ দিনা অসমৰ প্ৰতিখন গাঁৱত নিজৰ গৰুকেইটা প্ৰচলিত নীতি নিয়মৰ মাজেৰে গা ধুৱাই মংগল কামনা কৰে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, SK নিউজ প্লাছ।